Hello guys, আজি গৈ আছো আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটলৈ আৰু তাত আমাৰ প্ৰতিযোগিতা হৈছে গতিকে ব্লগ ভিডিওটো ষ্টাৰ্ট গাইস আমি অবকাশত আহি পালোহি আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আৰু আমাৰ যেহেতু ইয়াত কম্পিটিশন হৈ আছে গতিকে আমি আমাৰ যে শোণিতপুৰ পলিটেকনিকৰ ষ্টুডেণ্ট আছে গতিকে আমি সুধিম গতিকে আমাৰ দাদা আছে জিএছ আজি ক'ব আজি পাৰ্টিচিপেট কৰিলা যে সফলতা ক'ত সফলতা পালা সফলতা এতিয়ালৈকে গ্ৰুপ ডান্সত পাইছোঁ হয় আৰু ড্ৰয়িঙত আমাৰ বিমানে পাইছে প্ৰথম পুৰস্কাৰটি হয় ছোৱালীখিনিয়ে থাৰ্ড হ'ল মানে গ্ৰুপ ডান্সত বাকী আমাৰ কিন্তু ৰিজাল্ট পোৱা নাই মানে ক'ত কেনেকৈ হৈছে কিন্তু অনুষ্ঠানটিত যে আমি গোটেইখিনি পাৰ্টিচিপেট কৰিছোঁ আৰু ইমানখিনি পলিটেকনিকৰ মাজত যে আমি এটা পুৰস্কাৰ পাইছোঁ তাৰে নতুন আনন্দিত হয় আমাৰ দাদা আছে দাদা আৰু ক'ব দাদা আপুনি আজি কি কৰিলে আজি আমি পাৰ্টিচিপেট কৰিছিলোঁ ছায়েন্স এক্সিবিশ্যনত য'ত আমি মডেল এটা বনাইছিলোঁ ছ'লাৰ পাৱাৰ প্লেণ্টৰ ওপৰত তো তাত দি আহিছোঁ বৰ্তমানলৈকে ৰিজাল্টটো দিয়া নাই আৰু বায়ো ক'ব কিবা এটা কি ক'বা ভাল লাগিছে বহুতটা মানে কম্পিটিটৰ আহিছে ভাল মানে প্ৰজেক্ট দেখি পাইছোঁ কাৰণ কিমান আইডিয়া আছে লৈ আহিছে ইন'ভেটিভ থিংছ পাইছোঁ আৰু আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট যে উপস্থিত হৈ কেনেকুৱা এটা মনত কেনেকুৱা এটা ফিল হৈছে ভাল লাগিছে আসামৰ প্ৰথম কলেজ আজি যথেষ্টখিনি ভাল লাগিছে কাৰণ আমি প্ৰথমবাৰৰ বাবে পাইছোঁ ইয়াত এইখন পলিটেকনিকত আমি ইয়াত উপস্থিত হ'ব পাইছোঁ মানে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আৰু যিহেতু পলিটেকনিকৰ আণ্ডাৰ আৰু তো মই মাজতে আৰু এটা কথা ক'ম ইয়াত আপচু আৰু বাকী যিখিনি পলিটেকনিক সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ সকলোৰে সহায় সহযোগিতাত আমি এইখন মানে হেৰি পাইছোঁ সুযোগ পাইছোঁ আমি এইটো কাটি দিওঁ তো আমি সেইকণ সুবিধা পাইছোঁ যে তেওঁলোকে আমাক এইটো সুবিধা দিলে আমাৰ নিজৰ প্ৰতিভাখিনি বিকাশ কৰিবলৈ তো সেইকাৰণে তেখেত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক যাতে দিনতো যাতে এনেকুৱা এখন তেওঁলোকে কাৰ্যসূচী চলাই যায় তাৰ বাবে ভগৱানে শক্তি দিয়ক চ' গাইছ এয়া দেখিলে আমাৰ শোণিতপুৰ পলিটেকনিকৰ ষ্টুডেণ্টে ধুনীয়াকৈ কথাখিনি ক'লেই লগতে আৰু এটা কথা শুনিম যে গুৱাহাটীৰ কথা সকলোৱে কৈ থাকে যে বহুত গৰম তেওঁলোকেহে গম পাব কাৰণ মইতো আৰু ৰিপৰ্টাৰ মানুহ ঘূৰি ফুৰা মানুহ ইমান এটা গৰমৰ ফিল নহয় কিন্তু তেওঁলোকে গৰম ফিল হৈছে নাই এতিয়া আমাক সুধিম আজি কেনেকুৱা লাগিছে গৰমটো কেনেকুৱা লাগিছে বহুত গৰম আৰু আমাৰ পোৱা নাই এই গৰমটো মানে হাফ বইলৰ নিচিনা একদম দেখিলা নহয় গতিকে আমি চব দেখাম আজি কিনো অনুষ্ঠানত আমাৰ পাৰ্টিচিপেটে জিকিলে গতিকে দেখাম চ' আহক চ' গাইছে চাওক আসাম ইঞ্জিনিয়াৰিং কলেজৰ যি ৰুম চাই লওক তো গাইছ আসাম ইঞ্জিনিয়াৰিং কলেজ আপোনালোকক দেখাই আছোঁ অন ভিতৰলৈ যাওঁ গতিকে ব্লগ তালৈ ব্লগ বেছি ভাল পাব চাই বস্তু বেছি পইচা বেছি দিব লগা হয় তো দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰে তাত পঢ়িব নোৱাৰে কিন্তু বৰ্তমান বেছিভাগ যিবোৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে সেইবোৰত বহুতখিনি ৰেহাই দিয়া হয় তেওঁলোকৰ ঘৰৰ পৰিস্থিতি অনুযায়ী আৰু যিবোৰ একেবাৰে মানে পঢ়িবলৈ সক্ষম হয় তেওঁলোকক প্ৰথম বহুদিন বিনামূলীয়া শিক্ষা দিয়েও ব্যক্তিগত খণ্ডত বৰ্তমান আমি দেখিবলৈ পাওঁ আৰু ৰাজহুৱা খণ্ডৰ যিবোৰ চাহ বাগিচা আছিলে সেইবোৰ বৰ্তমান বন্ধ হৈ যোৱা দেখা আছে আৰু যিবোৰ ব্যক্তিগত চাহ বাগিচা আছে সেইবোৰৰ পৰাই আমাৰ যিহেতু আমাৰ অসমখনে হওক বা ভাৰতখনে হওক চাহৰ কাৰণে চ' গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ থেংক ইউ